Hello everyone, welcome to another mini vlog. যেভাবে ভিডিওবোৰ দিব লাগিছিল সেইভাবে দিব পৰা নাই, সময় নোপোৱা হৈছো, কোনফালেনো মেনেজ কৰিম, হাহুমাৰ বেমাৰ, লৰা পইলটো পৰীক্ষা, কুকুৰজনীকে সামনে, ইফালে হাজবেণ্ডক অপাৰেশ্যন কৰি আনিছো, বজাৰ সমাৰ সকলোখিনি ময়ে কৰিব লগা হৈছে। বৰ বিৰক্তি লগা হৈ গৈছে অকলে অকলে সংসাৰখন টানি পেলাই। কেতিয়াবা ভাবো হাজবেণ্ডৰ যদি ভাই ভনী এটা হোৱাহেঁতেন মই অকণ হলেও সকাহ পালো হয়, কিন্তু কি কৰিম, উপায় নাই। অকলহৰীয়া ঘৰত বিয়া দিছে যেতিয়া মেনেজ কৰিবই লাগিব। ইফালে আকৌ ওচৰ চুবুৰীয়া ঘৰত নিমন্ত্ৰণবিলাক থাকেই। আজি দেওবাৰ, সেইকাৰণে ওচৰৰ মানুহ এঘৰতে নাম পাতিছিলে আৰু নামলৈ মাতিছিলে। যিহেতু হাজবেণ্ড যাব নোৱাৰে, মই যাব লগা হ'ল, গৈ দেখা কৰি থৈ আহিলোঁ। যদি আমি তেওঁলোকৰ ঘৰলৈ নাযাওঁ, তেওঁলোকেও আমাৰ ঘৰলৈ নাহিব। আৰু এমুঠি ততাতৰিয়াকৈ খাই পেলাই ঘৰ আহি পালোহি। ঘৰ আহি দেখা পাওঁ পাপা আহি বহি আছেহি। যিহেতু দুপৰীয়া সময় হৈছে, গা পা ধুই ততাতৰিয়াকৈ ভাত পানী বনালোঁ। পনীৰৰ তৰকাৰী কৰিলোঁ, ভাতকেৰেলা ভাজি কৰিলোঁ, দালি ভাত, লগতে আম আৰু ভোট জলকীয়াৰ চাটনি, ইমানখিনিয়ে বনাব পাৰিলোঁ। আৰু মোৰ ফেচবুক পেজৰ কাৰণে ভিডিঅ' এটাও শ্বুট কৰি ল'লোঁ। একচুৱেলি পাপা আহিছিল আম দিবলৈ, যিহেতু ঘৰত লমে আম লাগিছে, আম পকিছে। পাপাৰ মোলৈ বহুত মনত পৰি আছিলে, সেইকাৰণে পাপাই ইমান গৰমতো আহি পেলাই মোক আম দিবলৈ আহিছে। এনিৱেজ, মোৰ ভিডিঅ'ছবোৰ ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ ইমানে, বাই বাই।